মই প্ৰাক্তন বিধায়ক চতিয়াৰ পানেশ্বৰ বসুমতাৰী মই এনেই ইলেকশ্যনৰ খবৰ ল'বলৈ ওলাই গৈছিলোঁ জামুগুৰিৰ পৰা মই যেতিয়া নন্দিকেশ্বৰ হৈ আহিছোঁ তেওঁলোকৰ দুটা গাড়ী দুটা তিনিটামান আছিলে মোক বিশাললৈ চামদৰত আহি পেলাই তেওঁলোকে মোক মুৰ্দাবাদ বুলি ক'লে মই একো কোৱা নাই দীপক বৰা ঘৰত সোমালোঁ তাতো মুৰ্দাবাদ দিলে মই একো কোৱা নাই ধলাই বিলত আহিলে তেওঁলোকে আকৌ মুৰ্দাবাদ কৰিছে মই কোৱা নাই তাৰপিছত নেশ্যনেল হাইৱে হৈ পেলাই মই যেতিয়া টুপিয়ালৈ আহিলোঁ ইহঁতে মোৰ গাড়ীত তাৰমানে এটেক কৰিলে মোৰ গাড়ী এটেক কৰিছে আপোনালোকে দেখিছে গ্লাছ চাছ ভাঙিছে তেতিয়া কাজিয়া এখন হ'ল কাজিয়া এখন হোৱাৰ পিছত আমি গুচি আহিলোঁ এয়া হ'ল পদ্ম হাজৰিকা গুণ্ডা বাহিনী প্ৰিন্স বুলি কয় এটা ইয়াৰ আগতেও কেইবাটাও কংগ্ৰেছক সি মাৰপিট কৰিছে গতিকে আজিও সি মোক মাৰিবলৈ উদ্যত হৈছে মোক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে মানে পদ্ম হাজৰিকাৰ সীমা চেৰাই গৈছে তাৰমানে পদ্ম হাজৰিকাৰ চতিয়া সমষ্টিৰ অত্যাচাৰ সীমা চেৰাই গৈছে আৰু পদ্ম হাজৰিকাৰ সোঁহাত বুলু আহমেদ গতিকে বুলু আহমেদে গোটেইকেইটাই লগ লাগি লৈ পেলাই মানে চতিয়া সমষ্টিৰ গণতন্ত্ৰ নোহোৱা কৰিছে পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাই আপোনালোকে গম পায় মই বাবুক এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ মানস বাবু যিটো পদ্ম হাজৰিকাৰ বিষয়ে মানুহ মৰাইছে বুলি কৈছে বাবুৱে কৈ দিব লাগে যে ভাস্কৰক কোনে মাৰিছিলে ভাস্কৰক কোনে মাৰিছে সেইটো কৈ দিয়াৰ লগে লগে পদ্ম হাজৰিকা নিজেই শেষ হ'ব পদ্ম হাজৰিকা নিজেই জেলত যাব যাতে পদ্ম হাজৰিকাৰ নিৰ্দেশত কোনে মাৰিছিলে ধনপাল চুব্বাক কোনে মাৰিছিলে দুলাল ভূঞাক কোনে মাৰিছিলে এই কথাবিলাক CBI ইনকুৱাৰী কৰিব লাগে CBI ইনকুৱাৰী কৰি পদ্ম হাজৰিকা পগলা হৈছে তাত পুতেকো কছাৰী মানুহ এজন মাৰা আৰম্ভ কৰিলে চেঙামাৰী কছাৰী ল'ৰা এটা পদ্ম হাজৰিকা ল'ৰাই গাড়ী এক্সিডেণ্ট কৰি মাৰিছে গতিকে বাপেক পুতেক পগলা হৈছে তেওঁলোকে এতিয়া আমাৰ ইয়াত গণতান্ত্ৰিকভাৱে জীয়াই থাকিব বিচৰা মানুহক তেওঁলোকে হত্যা কৰিব আৰু তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিব সেইকাৰণে তেওঁলোকক বাবুৱে মানসে কৈ দিব লাগে যে ভাস্কৰক কোনে হত্যা কৰিছিল গতিকে ভাস্কৰক হত্যা কৰিলেই পদ্ম হাজৰিকা জেলত যাব আৰু পদ্ম হাজৰিকা জেলত যোৱাৰ লগে লগে চতিয়া সমষ্টি অৰ্থাৎ নদুৱাৰ সমষ্টিৰ ৰাইজ শান্তিত থাকিব পাৰিব দিব্য ভণ্ডাৰীক লৈ গৈছে বুলি শুনিছোঁ আমি গম পাইছোঁ যে নেপালী এজন ল'ৰা দিব্য ভাণ্ডাৰী আমাৰ কংগ্ৰেছৰ নেতা তেওঁলোকে ধৰি লৈ গৈছে মাৰপিট কৰিছে বেয়াকৈ মাৰপিট কৰিছে মোকো তেওঁলোকে মাৰপিট কৰিছে মোৰ লাজ লাগিছে মই এইবিলাক হেৰি কৰিব বিচৰা নাই গাড়ী ভাঙিছে দেখিছোঁ কিন্তু মোক আক্ৰমণ কৰাৰ কাৰণে আমাৰ ল'ৰাখিনিও অলপ ঠেলা ঠেলি কৰিছে ইমানেই